प्रथम प्रश्न অসমৰ একমাত্ৰ মীন মহাবিদ্যালয় বা মীন বিজ্ঞান মহাবিদ্যালয় ক'ত অৱস্থিত আপোনাৰ বাবে অপচন হল অপচন এ গুৱাহাটী বি ৰাহা সি নগাঁও ডি যোৰহাট শুদ্ধ উত্তৰটো হল অপচন বি ৰাহা পৰৱৰ্তী প্ৰশ্ন হাজোৰ হায়গ্ৰীৱ মাধৱ মন্দিৰ কোনটো পাহাৰত অৱস্থিত আপোনাৰ বাবে অপচন হল অপচন এ অগ্নিগড় পাহাৰ অপচন বি নীলাচল পাহাৰ অপচন সি মণিকোট পাহাৰ অপচন ডি মিকিৰ পাহাৰ শুদ্ধ উত্তৰটো হল অপচন সি মণিকোট পাহাৰ পৰৱৰ্তী প্ৰশ্ন অসম ৰাজ্যৰ শেষ ৰাজধানী কোনখন আছিল আপোনাৰ অপচন হল অপচন এ চৰাইদেউ বি গুড়গাঁও সি ৰংপুৰ ডি যোৰহাট শুদ্ধ উত্তৰটো হল অপচন ডি যোৰহাট পৰৱৰ্তী প্ৰশ্ন কোন বছৰত ইম্ফল বিচাৰপীঠ যাক 1972 চনৰ 21 জানুৱাৰীত স্থাপিত কৰা হৈছিল হেয়া উচ্চ ন্যায়ালয়লৈ ৰূপান্তৰিত কৰা হয় আপোনাৰ বাবে অপচন হল অপচন এ আগষ্ট 1984 চনত বি ফেব্ৰুৱাৰী 1990 চনত মাৰ্চ 2013 চনত ডি মাৰ্চ 2015 চনত শুদ্ধ উত্তৰটো হল অপচন সি মাৰ্চ 2013 চনত পৰৱৰ্তী প্ৰশ্ন ইণ্ডিয়া এগেইনষ্ট কৰাপশ্যন নামৰ গ্ৰন্থখনৰ লেখক কোন আছিল আপোনাৰ বাবে অপচন হল অপচন এ ডক্টৰ হীৰেন গোহাঁই অপচন বি মামুনি ৰয়ছম গোস্বামী সি হোমেন বৰগোহাঁই ডি ডক্টৰ সঞ্জীৱ বৰুৱা শুদ্ধ উত্তৰটো হল অপচন ডি সঞ্জীৱ বৰুৱা পৰৱৰ্তী প্ৰশ্ন কোনে দোধোৰ-আলি নিৰ্মাণ কৰিছিল আপোনাৰ অপচন হল অপচন এ ৰুদ্ৰসিংহ বি গদাধৰ সিংহ সি প্ৰমত্ত সিংহ ডি শিৱসিংহ শুদ্ধ উত্তৰটো হল অপচন বি গদাধৰ সিংহ পৰৱৰ্তী প্ৰশ্ন অসমীয়া আলোচনী প্ৰান্তিকৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল আপোনাৰ বাবে অপচন হল অপচন এ প্ৰদীপ বৰুৱা অপচন বি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সি হেমন বৰগোহাঁই ডি ভৱেন্দ্ৰনাথ শইকীয়া বন্ধুসকল ভিডিঅ'টোৰ মাজত সোধা সাধাৰণ উত্তৰ জানিবলৈ মোৰ চেনেলৰ প্লেলিষ্টত গৈ পহেলিকা প্ৰশ্ন উত্তৰ নামৰ প্লেলিষ্টত ক্লিক কৰিলে আপুনি ইয়াৰ উত্তৰ পাই যাব শুদ্ধ উত্তৰটো হল ভৱেন্দ্ৰনাথ শইকীয়া পৰৱৰ্তী প্ৰশ্ন ৰাজ্যসভাত অসমৰ মুঠ আসনৰ সংখ্যা কিমান আপোনাৰ বাবে অপচন হল অপচন এ 5খন বি 7খন সি 14খন ডি 126খন শুদ্ধ উত্তৰটো হল 7খন ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ